শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আমি বৰ্তমান সময়ত যিসকলে কৰোণা সম্পৰ্কে জানিও নজনাৰ ভাও ধৰি আছে, শুনিও নুশুনাৰ ভাও ধৰি আছে, সেইসকলৰ প্ৰতি মই এটা আবেদন জনাব খুজিছোঁ যে আপোনাসকলে দেখি শুনি বুজক আৰু বুজি চৰকাৰে যিটো কাম কৰিব দিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কামটো কৰক। আমি আশা ৰাখিছোঁ আমি যদি একত্ৰিত হওঁ মোদীদেৱে কোৱাৰ দৰে আমি সফল হ'ব পাৰিম। অসমৰ মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে দিন ৰাতি একাকাৰ কৰি যেনেদৰে কৰ্ম কৰি আছে, যেনেদৰে কষ্ট কৰি আছে, কাৰ কাৰণে কৰিছে, আমাৰ কাৰণে কৰিছে, সেয়ে আমি সঁহাৰি দিবই লাগিব চৰকাৰক। আহক আমি আটাইয়ে এই কাৰ্যত সহযোগ কৰোঁ। ৰাইজ শুনিছা, চকুৰেও দেখি ৰাইজ শুনিছা, চকুৰেও দেখিছা, ৰাইজ শুনিছা, চকুৰেও দেখিছা। দেখি শুনি নজনাৰ ভাও কিয়নো ধৰিছা হে, ৰাইজ শুনিছা, চকুৰেও দেখিছা, ৰাইজ শুনিছা, চকুৰেও দেখিছা। অদ্ভুত মহামাৰী বিশ্বৰ লোককে ই আছে যে সংহাৰী হে, ৰাইজ শুনিছা, চকুৰেও দেখিছা। আৰু 21 দিন নহবা বাহিৰ ক'লে মোদীদেৱে, মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীও একেই কথা ক'লে হে, ৰাইজ শুনিছা, চকুৰেও দেখিছা, ৰাইজ শুনিছা, চকুৰেও দেখিছা। নহ'লে ভাই বাহিৰ নহবা, ভালদৰে গা ধুই ঘৰতে সোমাবা হে, ৰাইজ শুনিছা, চকুৰেও দেখিছা। আৰু কাপোৰ কানিও দিবা ধুই চাৰ্ফ চাবোনেৰে, মাস্ক পিন্ধি কথা কবা 1 মিটাৰ দূৰে হে, ৰাইজ শুনিছা, চকুৰেও দেখিছা, ৰাইজ শুনিছা, চকুৰেও দেখিছা। হবে মন দিবা, এটাৰ হলে ঘেৰি ধৰিব ই কথা জানিবা হে, ৰাইজ শুনিছা, চকুৰেও দেখিছা। আৰু অকাৰণত বাটে ঘাটে ঘূৰি নুফুৰিবা, নিজৰ আৰু দহৰ বাবে ই কথা মানিবা হে, ৰাইজ শুনিছা, চকুৰেও দেখিছা, ৰাইজ শুনিছা, চকুৰেও দেখিছা। আৰু এই কেইদিন
রাজভোগ নাখালেই হব দালি আলু পিটিকাৰে জীৱটো বচাব হে ৰাইজ শুনিছা চকুৰেও দেখিছা ৰাইজ শুনিছা চকুৰেও দেখিছা দেখি শুনি নজনাৰ ভাও কিয় নধৰিছা হে ৰাইজ শুনিছা চকুৰেও দেখিছা ৰাইজ শুনিছা চকুৰেও দেখিছা ৰাইজ শুনিছা চকুৰেও দেখিছা